আমাক নেদা গাইস মই যাওঁ মন্দিৰত আইসক্ৰীম খাইছো আলুৰ বস্তা নেকি নে এটা বাগৰি বললেও ভাল আছিল তোলবা হাত দিছি হেই নুঠাম বিটু আৰু উঠাম নেকি কবানি নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ লগতে মোৰ ইউটিউব চেনেল সীমা ব্লগ চেনেলটিলৈ পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ উপলক্ষে মই যাব ওলাইছিলোঁ শিলবাৰীত থকা সন্ন্যাসী শিৱধাম মন্দিৰলৈ এইফালে চাওকচোন খুৰাৰ হতুৱাই মই অলপ বেলপাতো ছিঙি ল'লোঁ লগতে ফুলো অলপ লৈ ল'লোঁ শিৱলিংগত দিবৰ বাবে ঘৰৰ পৰা আমি দুয়োটাই ওলালোঁ অজন্তাহঁতৰ ঘৰলৈ বুলি আৰু এতিয়া এয়া আমি তাইৰ গাড়ীখন লৈয়ে যাম লগতে তিনিওটাই লগ হৈ আমি এতিয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ তো বলক আপোনালোকক দেখাই আছোঁ মহাদেৱ বাবাৰ ওচৰত ফল মূল অলপ আগবঢ়াম বুলি ভাবি এয়া আমি দোকানত অলপ ফল মূলো লৈ ল'লোঁ আৰু ফল মূলখিনি কিনি আমি আমাৰ যাত্ৰাত আগুৱাইছোঁ আমি তিনিওটাৰ লগত আৰু এজনী আছিলে নহয় আপোনালোকক কোৱা হোৱাই নাই তো এয়া হৈছে জুলি তো তাইকো আমাৰ লগত লৈ লৈছোঁ আৰু এইফালে চাওক এয়া আমাৰ আগত আছে অজন্তা একবাৰ চাই দিয়া আৰু আমি গৈ আছোঁ আগত কি আলুৰ বস্তা নেকি নে এটা বাগৰি বললেও ভাল আছিল কাই গালি কৰিব তোলবা হাত দিছি হেই নুঠাম বিটু আৰু উঠাম নেকি কবানি কাইলে গালি দিব না এনেদৰে আমিও আহি পালোঁ সন্ন্যাসী শিৱধাম মন্দিৰ আৰু গাড়ী দেখিছেনে ইমান বেছি হৈছে কাৰণ সোমবাৰৰ দিনটোত বেছি হয় মানুহ আৰু আমিও গাড়ীৰ পৰা নামি গৈ আছোঁ আৰু এয়া হৈছে মেইন গেটখন তো বলক ভিতৰলৈ ভিতৰৰ দৃশ্যখিনিও মই দেখাব চেষ্টা কৰিম কিমান মানুহৰ সমাগম হৈছে কেনেকুৱা পৰিস্থিতি এয়া আমি মন্দিৰৰ ওচৰ আহি পালোঁ আৰু মন্দিৰৰ ওচৰত থকা দোকানখনৰ পৰা আমি চাকি ধূপ লগতে ৰুমালো লৈ লৈছোঁ মন্দিৰৰ ভিতৰত বান্ধিম বুলি আৰু এয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ এইফালে চাওকচোন কিমান যে ভিৰৰ মাজতে ফল মূলখিনি আগবঢ়াই আমি এয়া চাকি জ্বলাবৰ কাৰণে আহিছোঁ আৰু ভালেখিনি ভিৰ হৈছিলে তাৰ মাজতে আমি এয়া চাকি ধূপ জ্বলালোঁ আৰু এতিয়া মূল মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে গৈ আছোঁ মূল মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি গাখীৰ লগতে বেলপাত দি আমি এয়া আহিলোঁ ৰুমাল বান্ধিবৰ কাৰণে তো দুয়োটাই আমি লগ হৈ ৰুমালো বান্ধিলোঁ এয়া হৈছিলে মূল মন্দিৰৰ ভিতৰৰ দৃশ্য ইয়াতো ভালেখিনি ভিৰ আছিলে ভিৰৰ মাজতো আমি সেৱা কৰিলোঁ এয়া এইফালে সৰু ল'ৰা এজনে ফুট লগাই আছিলে প্ৰথমবাৰৰ বাবে দেখিলোঁ বাৰু যিয়ে নহওক ভালো লাগিলে আৰু এয়া হৈছে মূল মন্দিৰটো আৰু এয়া চাওকচোন আয়তীসকলে ইমান সুন্দৰকৈ নাম গাই আছিলে আৰু ইয়াতে আছে এই শিৱ বাবাটো মেইন মন্দিৰৰ গেটখনেৰে সোমাই আহিয়ে দেখা পোৱা যায় তো আমি ইয়াতো ধূপ চাকি জ্বলালোঁ লগতে এয়া সাৰবৰো এটা আছে তো কাণত মানে যিকোনো কথা ক'লে সত্য প্ৰমাণিত হয় বুলি তো ময়ো ক'লোঁ লগতে কেইবাটাও মন্দিৰ ইয়াতে লগ হৈ আছিলে তো এইটো মন্দিৰ হ'ল অলংকাৰ পূজা কৰা হয় তো আমি তাতো সেৱা কৰিলোঁ আৰু সেৱা কৰি আহি আমি এয়া ওলাই আহিলোঁ তিনিওটাই এতিয়া আমি অলপ প্ৰসাদ লৈ ল'ম বুলি আগবাঢ়িছোঁ আৰু প্ৰসাদখিনি লৈ আমি এয়া বাহিৰলৈ ওলাই আহিলোঁ লগতে দোকানত এয়া কিবা কিবি কিনিও ল'লে বাৰু এয়া অজন্তাই আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম এয়া আমি সেৱা কৰি গোটেইকেইটাই বাহিৰলৈ ওলাই আহিলোঁ লগতে এতিয়া আমি হ'ম ঘৰ মোৱা অকেলে অকেলে বৰফ খাতা হে গাইস আমাক নেদা গাইস মই যাওঁ মন্দিৰত আইসক্ৰীম খাইছো
अकेले अकेले खाता है, हमको नहीं देता है गाइस। সেয়া এইফালে আমাৰ বাহনখনে ৱেইট কৰিয়ে আছিলে আৰু এতিয়া আমি ইয়াতে মন্দিৰৰ যাত্ৰা শেষ কৰিলোঁ আৰু এতিয়া আমি আগবাঢ়িম ঘৰলৈ বুলি। আহোঁতে বহুত ভোকো লাগিছিলে বাৰু, যিহেতু লঘোণে আছোঁ, তো একাপ চাহ খাম বুলি এয়া বৃন্দাবন বেকাৰীত সোমালোঁ। ফুটেপোৱা বৰিত অৱস্থিত আৰু চাওকচোন এইফালে ইমান ভিৰ আছিলে। দোকানখনতো ভালেখিনি ভিৰৰ মাজত বহি আমি গাখীৰ চাহ লগতে মিঠাই খাই ল'লোঁ আৰু এয়া ঘৰলৈকে অলপ টোপোলা লৈ আহিলোঁ বাৰু মিঠাইৰ। আহি থাকোঁতে যদি আমি নাৰ্চাৰী দেখি পাওঁ, নোসোমোৱাকৈনো কেনেকৈ থাকোঁ, বিশেষকৈ গছৰ পুলি বা ফুলৰ পুলি খুব প্ৰিয়। তো এতিয়া আমি এয়া হিমালয়া নাৰ্চাৰী বুলি এখন নাৰ্চাৰী আছে ৰাস্তাৰ ওচৰতে, তো আমি এতিয়া অলপ ভিতৰলৈ সোমাই যাওঁ, চাওঁ কেনেকুৱানো ফুলৰ পুলি বা গছৰ পুলি পাওঁ। এয়া পূৰা চশমা তচমা লগাই লৈছোঁ, মোৰ নহয় বাৰু, বিটোৰ হয়, ধাৰত লৈছোঁ বাৰু, যিয়ে নহওক। তো ইয়াতে আহি গছৰ পুলি আৰু ফুলৰ পুলি লৈ ল'লোঁ, লগতে টাবো লৈ ল'লোঁ দুটা, আৰু এতিয়া আমি ঘৰলৈ আগবাঢ়িছোঁ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে, আৰু আপোনালোকেনো ক'ৰ মন্দিৰত গৈছিলে কমেণ্ট বক্সত জনাবচোন। তো ধন্যবাদ।